শুনি আছো স্ক্ৰিপ্ট ৰেডি হ'ল নাই তোৰ কচোন নচলিব মোৰ ভাল স্ক্ৰিপ্ট লাগিব অলপ মানুহে এনজয় কৰিব পৰা অলপ ইউনিক হ'ব লাগে ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে ন মোৰ হাতে বহি থোৱা মানুহ কম নেকি মই ছাবস্ক্ৰাইব কৰোঁ যাতে মানে মোৰ ভিডিঅ' দেখি মানে ছাবস্ক্ৰাইব কৰি বাধ্য হৈ সেনেকুৱা স্ক্ৰিপ্ট লাগে ইউনিক হ'ব লাগে কণ্টেণ্ট ভাল হ'ব লাগিব যাতে মানে কোৱালিটি মাষ্ট মেইন মোৰ কাৰণে আৰু কি এক্টৰ কাম কৰিম বুলি ভাবিছিলি আৰে এনেকুৱা এক্টৰ হ'লে নহ'ব ন মানুহে যিটো ৰিলেটেবল হ'ব লাগিব মানুহৰ বাবে অলপ ভাল লাগে ভাল এক্টৰ ভাল এক্টিং লাগিব ভাল স্ক্ৰিপ্ট লাগিব মানুহে যাতে আগ্ৰহী হয় আৰু তই পালি নাই কিবা ভাল কিবা স্ক্ৰিপ্ট হে আচ্ছা এইটো কি আনবক্সিং কৰিবলৈ আৰে মই আনবক্সিং ভিডিঅ' বনাম নেকি কিনো অলপ ভাল কিবা আইডিয়া পাম না অলপ কণ্টেণ্ট ঠিক আছে তই চব ৰেডি কৰ মই আছোঁ ঠিক আছে অৰ্থাৎ আমাৰ চেনেলত ছাবস্ক্ৰাইবাৰ্ছ বঢ়াবলৈ হ'লে আমাৰ ভিডিঅ'বোৰৰ কণ্টেণ্ট ভাল হ'ব লাগিব স্ক্ৰিপ্টবোৰ ইউনিক হ'ব লাগিব মানুহৰ বাবে ৰিলেটেবল হ'ব লাগিব আৰু এণ্টাৰটেইনিং হ'ব লাগিব যাতে মানুহে আমাৰ চেনেলটোৰ প্ৰতি আগ্ৰহী হয় ছাবস্ক্ৰাইব কৰিবলৈ বাধ্য হয় কিন্তু এনেধৰণৰ ভিডিঅ' বনাবলৈ আপোনাক যথেষ্ট সময় আৰু মগজুৰ প্ৰয়োজন হ'ব কাৰণ প্ৰতিবাৰে এনেধৰণৰ ইউনিক ভিডিঅ' বনোৱাটো স্ক্ৰিপ্ট লিখাটো কণ্টেণ্ট বিচৰাটো এইটো টান কাম হ'ব পাৰে এই ষ্টেপবোৰ কঠিন আমি মানি চলাৰো অতি কঠিন কাম হ'ব পাৰে কিন্তু আমি যদি এই পদ্ধতিবোৰ অৱলম্বন কৰোঁ আমি যদি আমাৰ ভিডিঅ'ত ইউনিকনেছ আনো আমি প্ৰতিটো ভিডিঅ'ত আমাৰ যদি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰোঁ বিশ্বাস ৰাখক আমি এদিন নহয় এদিন সফল হ'ব পাৰিমেই আৰু আপোনাৰ চেনেলত নিশ্চয়কৈ ছাবস্ক্ৰাইবাৰ বাঢ়িব ময়ো তেনেকৈ কষ্ট কৰি প্ৰতিটো ভিডিঅ'ত নিজৰ যিমান পাৰোঁ সকলো দাঙি ধৰি ছাবস্ক্ৰাইবাৰ বঢ়াইছোঁ ময়ো প্ৰতিটো ভিডিঅ'তে ইউনিকনেছ আনিবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো ভিডিঅ'ত ভাল কণ্টেণ্ট ৰাখিছোঁ স্ক্ৰিপ্ট বনাইছোঁ যাতে মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ বৃদ্ধি পায় কিন্তু তাৰ পৰিৱৰ্তে যদি আমি কোনো লগৰ বন্ধু বান্ধৱী কৈ পিনি ছাবস্ক্ৰাইব কৰাওঁ বা কাৰোবাৰ ঘৰৰ পৰিয়ালৰ মানুহৰহে ছাবস্ক্ৰাইব কৰোঁ তেন্তে তেতিয়া আমাৰ চেনেলত কোনো ধৰণৰ উন্নতি নহ'ব কাৰণ তেনেধৰণৰ ছাবস্ক্ৰাইবে আমাৰ ভিডিঅ'বিলাক চোৱাত কোনো ধৰণৰ আগ্ৰহী নপৰে গতিকে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক ভাল ভিডিঅ' বনাই যাওক প্ৰতিটো ভিডিঅ'ত আপোনালোকৰ নিজৰ কষ্ট যেতিয়া মানুহে দেখিব নিশ্চয়কৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ বাধ্য হ'ব ময়ো তেনেকৈ ছাবস্ক্ৰাইব বঢ়াব পাৰিছোঁ নিশ্চয় তেন্তে আপোনালোকেও পাৰিব কিয় নোৱাৰিব গতিকে আশা কৰিছোঁ আপোনালোকক মই বেষ্ট অফ লাক দিছোঁ আপোনালোকে পাৰে মই আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ক আপোনালোকে এনেদৰে মৰম চেনেহ যাচি যাব আৰু আমি একেলগে এই ইউটিউবৰ জগতখনক আগবাঢ়ি যাম গতিকে আপোনালোকে যদি এই পদ্ধতি ব্যৱহাৰ কৰে তেন্তে অতি কম ভিতৰতে আপোনালোকে বহু সংখ্যক ছাবস্ক্ৰাইবাৰ আপোনাৰ চেনেলত গোটাব পাৰিব মই এনেধৰণে ছাবস্ক্ৰাইব গোটালোঁ আপোনালোকে যদি ভাল লাগে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব গোটাব পাৰিব আৰু মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰক ভিডিঅ' লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰি জনাওক আপোনালোকে কেনেকুৱা মতামত কি আপোনালোকে ট্ৰাই কৰিছে নেকি আপোনালোকে কেনেধৰণৰ ফলাফল পাইছে মা কোন আহিছে নি মা আমাৰ ঘৰে হে মই কিয় নাই বন্ধুসকল কিবা প্ৰব্লেমৰ কাৰণে মই কেইদিনমানতো আঁতৰি থাকিব লাগিব হয়তো এইটো মোৰ শেষ ভিডিঅ' হ'ব পাৰে গতিকে পিছত আকৌ মই নিশ্চয় লগ পাম তেনেকৈ মই বাই লাভ ইউ অল গৈছোঁ
तेरा मुक जाना सारा लाना बाना परिंदे ने उड़ जाना तेरा पिंजरा मैं जान निकालना परिंदे ने उड़ जाना तेरा पिंजरा